Btr सरकारजों फोसावजानाय जे ग्रीन बड'लेण्ड मिशन बिनि आन्दाराव दिनै बिफां गायनाय जि हाबाफारि बे हाबाफारिखौ पाटगावनि इभिलेन्स जि क्लाब बे क्लाबनोबो होनाय जादों गासै नैबे फाइनान्सियेल इयाराव 30,000 बिफां गायनायनि जे हाबाफारि बे हाबाफारिखौ लादोंमोन आरो बिनि गेजेरावनो 75 जे क्लाब बे क्लाबफोरनो बे हाबाफारिखौ मावफुंनो थाखाय बिबान होनाय जादों बेबायदिनो क'क्राझार जिल्लायाव गासै 10 क्लाबफोरनो बिनि गायनायनि जे हाबाफारि ग्रीन बड'लेण्ड जि मिशन बे मिशनजों बिथांमोनखौ लोब्बा खालामफानाय जादों बे लेखायैनो दिनै पाटगावनि बे इभिलेन्स क्लाबनि जे हाबाफारि बे हाबाफारियाव जोङो बेयाव बाहागो लाफैदों जोङो मिजिंथिदों बे जे हाबाफारि बे हाबाफारिनि गेजेरजों गमामायैनो जोंनि जे बड'लेण्ड बे बड'लेण्डखौ सोमखोर जों खालामनो हागोन मोनफ्रोमबो बोसोरावनो बेखौ बारानिफ्राय बारा बिफां गायनायनि जे हाबाफारि बे हाबाफारिखौ लानो थाखाय जोंनि मानगोनां बिटिआरनि चिफ बिथाङा मोनसे हाबाफारि रनसायदों आरो बेखौ जिहेतु गायबानो जिहेतु जाया बेखौ जाहाथे फोथांनानै लाखिनो हायो बेखौ जाहाथे फोसाबनो हायो बेनि थाखायबो बिथांमोननो फाइनान्सियेल जि एड बेखौ बे क्लाबनो होनाय जागोन बेवहाय गासै 50,000 रां होनाय जागोन बिनि गेजेराव गिबि खेबाव 25,000 रां होगोन आरो बेखौ जेब्ला बिथांमोना फोथांनो हायो अब्ला बेखौ रिपर्ट होनानै बिनि उनाव 20थि खेबनि थाखाय आद्रा थानाय जे रां बे रां होनायनि जे बेबस्था बे बेबस्थाखौ होनाय जादों आं मिजिंथियो इभिलेन्स जि क्लाब बे क्लाबा गावसोरनो होनाय जे बिबान दायित्व बेखौ मोजाङै मावफुंगोन आरो बिथांमोना जि टारगेटजों बेवहाय बिफांखौ गायदों बेयो जेन जाफुंसार जायो बेखौ मिजिंथिदों आरो रायजो राजाफोर बयखौबो आङो बे हाबाफारियाव मदद होनो थाखाय आङो खावलायदों गमामायैनो जेन जोङो जोंनि बड'लेण्डखौ सोमखोर आरो समायना जों जाहाथे खालामनो हायो তো ইতিমধ্যে আমাৰ এম এল এ ছাৰে যিখিনি কথা ক'লে গ্ৰীণ বড'লেণ্ড মিছন সম্পৰ্কত মই দুআষাৰ ক'ব বিচাৰিছোঁ যে গ্ৰীণ বড'লেণ্ড মিছনৰ আজি আমাৰ মানে 23-24 অন্তিম পৰ্যায় ইয়াতে মই যিখিনি ক্লাবৰ সকলো সদস্য আমাৰ অনাৰেবল এম এল এ ছাৰৰ আৰু আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ যি নিৰ্দেশ মতে আমি যেনেকৈ মিছনটো আগবঢ়াই নিছোঁ ইতিমধ্যে আপোনালোকে গম পাব যে সমগ্ৰ বিটিআৰত আমি ইতিমধ্যে 30,000 আজি 30,000 কমপ্লিট হ'ব আমাৰ প্লেণ্ট আমি প্লেণ্টেশ্যন কৰিলোঁ ইয়াত ভেৰাইটিজ প্লেণ্ট আমি ৰাখিছোঁ এটা স্পেচিছে আমি দিব বিচৰা নাই তেওঁলোকে ইয়াত আমি সংযোজন কৰিছোঁ মেডিচিনেল প্লেণ্ট আছে চেড ট্ৰিজ আছে বকুলকে ধৰি তাৰপিছত এনভাইৰমেণ্টেল মানে বিউটিফিকেশ্যনৰ কাৰণে আমি প্লেণ্টেশ্যন ৰাখিছোঁ ইয়াতে কৃষ্ণচূড়া আছে ৰজিত ট্ৰাম্পেট আছে ব্লু জাকাণ্ডা আছে আৰু ইকনমিকেলি ইম্পৰ্টেণ্ট প্লেণ্টটো আমি দুটা স্পেচিছ ৰাখিছোঁ তিতাচপা আৰু মেহগনি গতিকে বিভিন্ন প্ৰকাৰৰ আমি প্লেণ্ট স্পেচিছ ইয়াত ৰাখিছোঁ যাতে লোকেশ্যন চাই পেলাই তেওঁলোকে প্লেণ্টেশ্যন কৰি ইভেন যদি ইকনমিকেলি ইম্পৰ্টেণ্ট প্লেণ্টটো যদি তেওঁলোকে ভাবে যে আমাৰ ক্লাবৰ মাটি আছে আমি ক্লাবতে দি দিম তো তেওঁলোকৰ এটা মানে 10 বছৰ পিছত এটা মানে ক্লাবটোৰ আৰ্নিং এটা হ'ব ধুনীয়াকৈ তো গতিকে আৰু এটা ডিক্লাৰেশ্যন মই ইয়াত ক'ব বিচাৰিছোঁ যে প্ৰতিটো ক্লাবত আমি 50,000 এটা আমাৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ ছাৰৰ নিৰ্দেশ মতে 50,000 গ্ৰেণ্ট এটা দিম আমি ইনিচিয়েল ষ্টেজত আমি 25,000 দিম তেওঁলোকক মেনেজমেণ্টৰ কাৰণে আৰু অন দ্য বেচিছ অফ ৰিপৰ্ট আমি এটা টীম বনাই লৈছোঁ বিটিআৰ আমাৰ যিখিনি ফেলো আছে ডিষ্ট্ৰিক্ট ফেলোৰ গাইডেন্সত আৰু আমি থাকিম পাৰ্চনেলি তো আমি ছুপাৰভাইজ কৰাৰ পিছত যদি প্লেন পপুলেশ্যন যিখিনি আছে সেইখিনি যদি ঠিকে থাকে তেতিয়াহ'লে নেক্সট আমি 25,000 এটা উইদিন 6 মান্থৰ ভিতৰত আমি ৰিলিজ কৰি দিম তেওঁলোকক তো গতিকে আমাৰ যিটো মিছন এই মিছনত আমি 1,000 হেক্টৰ আমি 3 বছৰৰ ভিতৰত আমি টাৰ্গেট কৰি লৈছোঁ 250টা ক্লাব আমি এনেকৈ আমি ল'ম আৰু প্ৰথম 23-24 বাজেটত মই ইতিমধ্যে কোৱাৰ দৰে 75 ক্লাব আমি সামৰি ল'লোঁ আজি শেষ অন্তিম পৰ্যায় আৰু বাকী যিখিনি ক্লাব আছে আমি যদি আগষ্টৰ ভিতৰতে কিছু কভাৰ কৰিব পাৰোঁ কৰিম যদি মইশ্চাৰ লেভেলটো থাকে আদাৰৱাইজ মানে ছেপ্টেম্বৰ অক্টোবৰত আমি প্লেণ্টেশ্যন কৰিব পাৰিলেও আমি নকৰোঁ কাৰণ এইটো যদি মৰ্টেলিটিটো বাঢ়ি যায় আমাৰ গভমেণ্টৰ মানে বিটিআৰৰ এটা ফাণ্ড এটা মানে ৱেষ্টেজ হ'ব তো গতিকে আমি সেইটো কৰিব বিচৰা নাই আৰু ইয়াৰ পিছত আমাৰ ক্লিন ভিলেজ কম্পিটিশ্যন এটা হ'ব সেইটো আমি পৰ্যায়ক্ৰমে নি আছোঁ আৰু আমি এডাপশ্যন মানে যিবিলাক মানে টুৰিষ্ট প্লেচ আছে সেই টুৰিষ্ট প্লেচবিলাকত আমি 30খন ভিলেজ আমি আইডেণ্টিফাই কৰি ল'ম সেই 30টা ভিলেজ আমি এডপ্ট কৰি ল'ম ধুনীয়াকৈ টুৰিষ্টৰ মানে এট্ৰেকশ্যনৰ কাৰণে তো
তো এইখিনি সদ্যহতে আমি প্ৰচেছ আমি আগবঢ়াই নি আছোঁ